হাই হেল্ল' নমস্কাৰ, মই ৰূপম ৰাজবংশী। আজি মই আছোঁ নিজৰ দোকানত। আপোনালোকে মোৰ দোকানখন চাব পাৰে। মই আপোনালোকক মোৰ গোটেই দোকানখন দেখুৱাই আছোঁ। আজি মই মোৰ দোকানখন আপোনালোকক দেখুৱাম। পূজাৰ সামগ্ৰী, পূজাত কিছু সামগ্ৰী উঠাইছিলোঁ। এই কাৰ্টনটোতো হৈছে পূজাৰ কিছু সামগ্ৰী। তাত ৰাখি দিলোঁ। পূজাত কিছু গাড়ী মটৰ এনেকুৱা ধৰণৰ বস্তু উঠাইছিলোঁ। দোকানত এইটো মোৰ 1 নম্বৰ ৰেকত কিছু বস্তু আছে, আপোনালোকে হয়তো দেখাই পাইছে। প্লাছ এইটো মোৰ দোকানত মোৰ ইনভাৰ্টাৰ, এইটো মিনাৰ পানীৰ বটল আৰু তলত বেটাৰী, আৰু প্লাছ এইটো মই ডিজে আপোনাৰ 3 বছৰমান আগত মই ডিজেটো কিনিছিলোঁ। আৰু এইটো লেমুলেশ্যন মেচিন, আৰু আধাৰৰ কিছু কাম হয় মোৰ দোকানত। এই আধাৰৰ এইটো আইৰিছ হয়, আৰু আপোনাৰ এইটো ফিংগাৰ হয়, এইটো লেপটপ হয়, আৰু এইটো মাউচ, এইখিনি চবেই চিনিয়ে পায়। এইটো আধাৰৰ ছেট, আৰু নিজৰ মোৰ পাৰ্চনেল ছেট এডিটিঙৰ কাৰণে এইটো মই আছুছৰ নিজৰ লেপটপটো, এইটো আছুছৰ হয়। এইটো মই এডিটিঙৰ কামত ব্যৱহাৰ কৰোঁ। এইটো দোকানৰ প্ৰিণ্টাৰ, আৰু এইটো দোকানৰ মনিটৰ, দোকানৰ গোটেই কম্পিউটাৰ ছেটটো এইটো। আৰু এইটো PVC কাৰ্ড প্ৰিণ্টিং মেচিন, আপোনালোকে হয়তো চাব পাৰে। আৰু দোকানত মোৰ এইখিনি কাম হয়, যিখিনি মই বেনাৰত লগাই থৈ দিছোঁ হা। আৰু এইটো মোৰ 2 নম্বৰ ৰেকটো, আপোনালোকে চাই লওক মোৰ দোকানখন। আপোনালোকক আজি গোটেই দোকানখন মই দেখুৱাম বুলি মই কথা দিছোঁ, যিহেতু মই দোকানখন আজি দেখুৱাই আছোঁ। মই বাহিৰৰ পৰা এটা ভিউ দেখাম দোকানখনৰ, এতিয়া কৰ্ণাৰৰ পৰা এটা ভিউ দেখাই দিছোঁ। মোৰ দোকানখনৰ কেনেকুৱা লাগে জনাব আপোনালোকে, কমেণ্ট কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ দিনত চাকৰি বাকৰি নাপাই এই দোকানখনে চলাই আছোঁ এতিয়ালৈকে। কিছু আগ্ৰহ আগবঢ়ালে আপোনালোকে হয়তো মই ভিডিঅ' বনাবলৈ আগ্ৰহ পাম। ঠিক তেনেকুৱাকৈ আপোনালোকে অলপ আগ্ৰহ মোক দিব, তাকে আশা থাকিল। এইটো দেখা পাইছে নিবনুৱা সমস্যা কিমান, তাৰ কাৰণে মই এই ট্ৰিপটো এতিয়া জাৰ্ণি কৰিম বুলি ভাবিছোঁ। কাৰণ বহুত লেটেই হ'ল, কাৰণ আজি 2-3 বছৰ আগতে যদি মই কিছুমান মোৰ নিজৰ জ্ঞানবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ হয়, হয়তো আজি বহুত আগুৱাই যাব পাৰিলোঁ হয়। কাৰণ কম্পিউটাৰত মই নানান ধৰণৰ কাম কৰোঁ। নেক্সট মোৰ ভিডিঅ'ত আপোনালোকে সৰু সুৰা এটা ব্লগ দেখা পাব, কাৰণ এই ব্লগটো মই ক'ত কৰিম এতিয়ালৈকে মই আপোনালোকক নকওঁ। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ, আপোনালোকে হয়তো গমেই পায় যে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ বহুত কম আছে, লাইক কমেণ্ট শ্বেয়াৰ বহুত কম আছে। সেইটো যাতে আপোনালোকে অলপ বঢ়াই দিয়ে হা, সেইটো সকলোকে অনুৰোধ থাকিল। কাৰণ আজি ডিম্পু দাই কিমান আগবাঢ়ি গৈছে অসমত, ঠিক তেনেকুৱাকৈ মই কিছু ছাবস্ক্ৰাইবাৰ লৈ কিছু ভাল ভিডিঅ' বনাই আগবাঢ়িম বুলি আশা থাকিল। ভৱিষ্যত আগবাঢ়ি যাব পাৰোঁ ইউটিউব জাৰ্ণি। ধন্যবাদ।